নমস্কাৰ বন্ধুসকল, ৱেলকাম টু অমৃত ব্লগ। এইটো হৈছে মোৰ মায়াপুৰৰ ছেকেণ্ড ব্লগ আৰু আজি আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব মায়াপুৰৰ জগন্নাথ মন্দিৰ। আপোনালোকে এতিয়া দেখিবলৈ পাই আছে জগন্নাথ মন্দিৰ। বহুত ভাল লাগে তাত গৈ, মায়াপুৰৰ জগন্নাথ মন্দিৰত গৈ বহুত ভাল লাগে। আপোনালোকে এতিয়া দেখিবলৈ পাই আছে আৰু আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ আপোনালোকে লাইক, শ্বেয়াৰ আৰু লগতে কমেণ্ট কৰি জনাব। এতিয়া আপোনালোকে উপভোগ কৰক মায়াপুৰৰ জগন্নাথ মন্দিৰ। এতিয়া আপোনালোকে উপভোগ কৰি আছে, এইটো হৈছে এটা শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ ওচৰতে এটা ইমান ধুনীয়া এটা পুখুৰী এটা আছে, আপোনালোকে দেখা পাই আছে আৰু পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে। আপোনালোকে যদি মায়াপুৰৰ জগন্নাথ মন্দিৰত যায় তেনেহ'লে তাতে এটা ধুনীয়া এটা মিউজিয়াম দেখা পাব। তাতে মানে ভগৱানৰ প্ৰতিমাবোৰ ৰখা হৈছে, এনেদৰে ৰখা হৈছে। আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আপোনালোকে এতিয়া উপভোগ কৰি আছে এইটো এটা ধুনীয়া মিউজিয়াম। আপোনালোকে মায়াপুৰ আহিব আৰু বৰ্তমান আমাৰ ভাইটিয়ে ব্লগ বনাই আছে, ময়ো বনাই আছোঁ। তো কেনেকুৱা লাগিল আহি? বহুত ভাল লাগিল, হয়নে নাই? মায়াপুৰ আহিলোঁ, মানে মায়াপুৰত আহি তাতে গেষ্ট হাউচত থাকিলোঁ, মানে তাতে এক ৰাতি থাকি আজি দিনটো ঘূৰি আছোঁ ধুনীয়াকৈ, ফটো চটো উঠিলোঁ। আছোঁ এতিয়া জগন্নাথ মন্দিৰত আছোঁ। আপোনালোকে দেখা পাই আছে ইয়াত ভালে আছে। মই ইয়াত আগতো আহিছোঁ। আৰু এটা তথ্য দিবলৈ আপোনালোকক গৈ আছোঁ। মানে আপোনালোকে যদি মায়াপুৰ কেতিয়াবা ভৱিষ্যতে যদি ভ্ৰমণ কৰিবলৈ যায় তেনেহ'লে আপোনালোকে যোনবিলাক মানে হোটেল থাকে, আপোনালোকে মানে ভুলতো হোটেলত খাবলৈ নাযাব। মানে তাত ইমান খাদ্যবিলাক ইমান ভাল নহয়। কিন্তু এটা মই মানে জাগাৰ মানে তথ্য দিম, তাত আপোনালোকে গ'লে ধুনীয়াকৈ আপোনালোকে মানে যিমান দিন থাকে ধুনীয়াকৈ বহুত ভালকৈ তাৰমানে ভোজন মানে আহাৰ পাব, খাবলৈ মানে জুতি পাব আৰু এতিয়া আপোনালোকে উপভোগ কৰি আছে মায়াপুৰৰ কীৰ্তন। আপোনালোকে উপভোগ কৰক আৰু ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব, ঠিক আছে? আপোনালোকে ভিডিঅ'টো ইমান ধুনীয়াকৈ স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই আছে, সেইবাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাই আছে মায়াপুৰৰ মানে এৰিয়াটোৰ ভিতৰত থকা এখন সুন্দৰ ধুনীয়া এখন পাৰ্ক। আপোনালোকে এতিয়া পাৰ্কখন দেখিবলৈ পাই আছে। বহুত ধুনীয়া লাগে, মানে পৰিপাটিকৈ বহুত ধুনীয়াকৈ মানে ৰখা হৈছে পাৰ্কখন। আপোনালোকে এতিয়া দেখিবলৈ পাইছে সেইখন পাৰ্কৰ ওচৰতে বহুত ধুনীয়াকৈ মানে তুলসী খেতি কৰা হৈ আছে। আমাৰ এই ককাজনে মানে যোনজন ভকত হয় সেইজনে মানে তুলসী ছিঙি আছে। এই তুলসীবিলাক ছিঙি লৈ যায় যোনটো মেইন মন্দিৰ, ইস্কন মন্দিৰ দেখা পাইছে, তাতে মানে পূজা দিবগৈ। তাতে পূজা দিবলৈ তুলসী পাতবোৰ ছিঙি লৈ যাব। আপোনালোকে ইমান দেৰিলৈ স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই আছে বাবে বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এই মোৰ ভিডিঅ'টো বনাবলৈ বহুত কষ্ট হৈছে। আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ, তেতিয়াহে মই আৰু পিছলৈ বহুত ভাল ভিডিঅ' আপোনালোকক মানে দেখুৱাবলৈ সক্ষম হ'ম। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাই আছে মায়াপুৰৰ গৌৰাংগ ছুপাৰ মাৰ্ট এণ্ড ট্ৰেভেল। মানে ইয়াতে মানে গাখীৰৰ পৰা বনোৱা বহুত খাদ্য সামগ্ৰী আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা ডাঙৰ গোহালি। আপোনালোকে ৰাতিপুৱা সোনকালে আৰু যদি ভাটিবেলা সময়ত যায় তেতিয়াহ'লে বহুত বিভিন্ন ধৰণৰ আপোনালোকে গৰু দেখিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকে উপভোগ কৰি আছে সেইটো গোহালিটো, আপোনালোকে উপভোগ কৰক আৰু কেনে পাইছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আপোনালোকে দেখিবলৈ পাই আছে এই গৰুবিলাক, দেখা পাইছে কেনেকুৱা? আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ কি কৰিব লাগে আপোনালোকে জানেই। আপোনালোকে চাই থাকক আৰু চাই থাকক।
আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো এতিয়ালৈ চাই আছে আৰু স্কিপ নকৰাকৈ ইমান দেৰিলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এতিয়া বৰ্তমান আপোনালোকক এখন কিতাপৰ দোকান দেখুৱাবলৈ গৈ আছোঁ। এইখন হৈছে ভক্তি বেদান্ত বুক ষ্টল। ইয়াতে বহুত কম দামতে আপোনালোকে কিতাপ কিনি লৈ আনিব পাৰিব। আপোনালোকে মায়াপুৰৰ ভিতৰতে আপোনালোকে ধুনীয়া আহাৰ প্ৰসাদ পাব। আপোনালোকে গদা ভৱন বুলি কয়। গদা ভৱনত আপোনালোকে ৰাতিপুৱা 7টা বজাৰ পৰা আপোনালোকে 8:30লৈ কুপন পাব। সেই কুপনটো কাটি ল'ব আৰু সেই কুপনটো কাটাৰ পিছত 1টা বজাৰ পৰা সেইটো ৰুমটো খুলি দিয়া হয় আৰু সকলোৱে এনেকুৱাকৈ আপোনালোকে যোনটো লাইন দেখা পালে মোৰ ভিডিঅ'টোত লাইন হৈ আপোনালোকে ধুনীয়াকৈ পৰিপাটিকৈ আপোনালোকে লাইন হৈ থাকিব লাগিব আৰু 1টা বজাত খুলি দিয়ে আৰু আপোনালোকে বহুত ধুনীয়া আহাৰ পাব। বহুত সন্তুষ্ট হয় আৰু খাই লৈ। বৰ্তমান লাষ্ট ফিনিচিং আৰু আজি 2 দিন দুদিন হ'ল আজি মায়াপুৰত 2 দিন হ'ল ন। তো আজি বৰ্তমান খাবলৈ আহি আছোঁ। টিকেট ৰাতি 50 টকা হ'ব ৰাতি আৰু দিনত 70 টকা না, দিনত 80 টকা 80 টকা হ'ব দিনত আৰু ৰাতি হ'ব 50 টকা। বৰ্তমান এতিয়া খাবলৈ আহি আছোঁ আৰু টাইমিংটো 8:30 পৰা 9টালৈকে বুলি কয় আৰু 8টা বজাতে খুলি দিয়ে। লাইন ল'ব লাগে, এনেকৈ দীঘল লাইন আৰু আপোনালোকে এনেকৈ বহি খাব পাৰে, তাৰপিছতে বহিও খাব পাৰে। তো আমি গৈ আছোঁ বৰ্তমান লাষ্ট ফিনিচিং আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ একচাইট কৰি দিব। বৰ্তমান আছামৰ পৰা আহিছোঁ, ইমান দূৰৰ পৰা আহিছোঁতো, ক্ষতি হৈ আছে আপোনালোকে দেখা পাই আছে। তো ইমান কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে কি কৰিব লাগে জানেই, চাই থাকক আৰু চাই থাকক। তো বৰ্তমান খাই হ'ল। এইটোৱে হৈছে ৰিচিপশ্যন। আপোনালোকে এইটো হৈছে গদা ভৱনৰ ৰিচিপশ্যন আৰু ৰাতিৰ দৃশ্য আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বহুত ধুনীয়া লাগে একদম ৰজা মহাৰজা দিনৰ একদম ঘৰবিলাক আছে। বহুত ধুনীয়া লাগে। খাই বৈ ল'লোঁ। এতিয়া অকণমান হৰি কীৰ্তন শুনি তাতে অলপ এনজয় কৰি আমি শুবলৈ গৈ আছোঁ। এনি টাইম মায়াপুৰত কীৰ্তনবিলাক হৈয়ে থাকে আৰু বহুত ধুনীয়া লাগে। আৰু মায়াপুৰত এবাৰ গ'লে ঘৰলৈ উভতি আহিব মন নাযায়। বহুত মায়া লাগি যায় আপোনালোকক এতিয়া দেখুৱাবলৈ তাকে অলপ চেষ্টা কৰি আছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰি জনাব। Krishna Krishna Hare 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 Rama Hare Rama 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 Hare 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 Krishna Hare Krishna 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 Hare 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 Rama Hare Rama 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 Hare Krishna Krishna Hare 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 Rama Hare Rama। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে কি কৰিব লাগে আপোনালোকে জানেই। আৰু মোৰ এটা লাষ্ট ব্লগ মায়াপুৰৰ ওপৰত আহি আছে। আপোনালোকে প্ৰথম ভিডিঅ'টো আপোনালোকে মোক মৰম দিছে, সেইবাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ এইটো ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। আৰু মোৰ আৰু এটা লাষ্ট ভিডিঅ' মায়াপুৰৰ ওপৰত আহি আছে। আপোনালোকে সেইটো ভিডিঅ' আপোনালোকে চাব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই। বাই বাই। জয় অসম।